ধেত নেচকলাই এই ঠাণ্ডা দিনকেইটাই ভাল দেই কি ধুনীয়াকৈ লেপৰ তলত বাগা দি থাকিব পাৰি হে প্ৰভু ইবাৰ যাতে ঠাণ্ডা দিনকেইটা জুন জুলাই মানত গেলি ৰাখ আৰু মই এনেকৈ আৰাম কৰি লেপৰ তলত বাগা দি থাকিব পাৰোঁ কেইটানো বাজিল ধেত নেচকলাই মাত্ৰ 9টা বিজে হ'ল আৰু তুমি মাৰো ৰ এই মেলু মেলু এই মেলু এই 10টা 11টা বাজিল দেখো তোৰ উদ্ধাৰ নাই দেই মায়াৰো এই পুৱাই পুৱাই কামাইটা ৰুচিয়াই অলপ শান্তিত ঘুমাবও না দেই বাদ দি মাৰি থাকাত দেই এই ঠাণ্ডাত লেপৰ তলৰ পৰা উঠি যাব নোৱাৰি ঐ লাট চাবৰ পুতাক 10-11টা বাজিল তোৰ এতিয়া কেলে উদ্ধাৰ নাই হা লেবুৰি তাকলা উল্টে ঘূৰি আছা হা এই মাই ৰ খাই উঠো ৰ এই ঠাণ্ডাত উঠিব পাৰি নেকি ইমান পুৱাই পুৱাই আছে কোন মানুহ কক গাল হিচাপ নাই তই নুঠি বুলি পুৱাই দিব নেকি এই গলিত গাড়ীটো বান্ধাই আছে তৰা দিয়ে যা বাইপে কিবা কামত টাউনক পুৱাই ওলাই গেছি আহাতে দেৰি হ'ব যা সোনকালে গাড়ীটো দৰাক দিয়া নহ'লে কথাই কিন্তু বান্ধাই থাকিব গলিত দেখ নেচকলাই এই গাড়ীটোত দৰিও শান্তি নাই গাড়ীটো দৰাক দিব যাব নালগিলি আৰু একটুপনি মাৰিবাই পাৰিলো ঐ মই মাহঁতক কিমান কম এই বুঢ়া গাড়ীটো বুঢ়ি লাভ নাই গাখীৰ চাকিটো নলে বিক্ৰীয়ে কৰি দিয়া ভাল কিন্তু নকৰে নহয় এনে বিক্ৰী মই গাহত বেছি পেলাই গাড়ীটো বিক্ৰী কৰি দিম ৰ এই গাড়ীটো বিক্ৰী কৰি দিবা পাৰিলি ঠাণ্ডা দিনকেইটা মোৰ টেনশ্যন নাই 12টা এটাত উঠিও কথা নাই ইটা উঠো কেনেকে কি ঠাণ্ডা দেখো লেপখান গুচাবাই নদী তাৰ পৰাই কিবাকে উঠিব লাগিল নহ'লে মাৰিবাৰ গাত চোৱা পানী ঢালি দিয়াতেও বেছি সময় নালাগে ঐ দেউতে আমি এটা কাম কৰোঁ দে কি কাম কৰা তই এই আমাৰ গাড়ীটো বিক্ৰী কৰি দিওঁ দে গাড়ীটো বুঢ়া হৈছে দেখো গাখীৰ চাকিৰো নলা হৈছে এনাই পঢ়ি থকা আনিছি হেই আমাৰ গাড়ীটোনো ক'ত বুঢ়া ওলাই এতিয়াও দেখো 2-2.5 লিটাৰ গাখীৰ ওলাই থাকে 2-2.5 লিটাৰ কিবা গাখীৰ নেকি এইটো গাড়ী মিনিমাম 15-20 লিটাৰ গাখীৰ ওলাব লাগিছিল 15-20 লিটাৰ মই এটা কথা ভাবিছোঁ এই গাড়ীটো আমি বিক্ৰী কৰি এই ঠাণ্ডা দিনকেইটা যোৱাৰ পাছত এটা ভাল চাই গৰু কিনিম অলপ বেছি গাখীৰ দিয়া হেই নৰা গাড়ীটো বেছি বেয়া এইটো বৰ লক্ষী গাই দেই নেচকলাই দেউতে কেনেকে মানা নাই কিবা এটা চিন্তা কৰিব লাগিল নহ'লে মোৰ এই ঠাণ্ডা দিনকেইটা সেই পুৱাই উঠি মৰাতে যাব কপি কপি চ'চ মেলো চ'চ কিবা এটা চ'চ কেনেকে গাড়ীটো তই বিক্ৰী কৰিব পাৰা আইডিয়া মেক্সকলাই মোৰ মাথাটো কিন্তু কম মাথা নহয় দে এনাই মানুহগেলাই নকে আশত আহিয়ালৰ বুদ্ধি মেলুৰ মাথাত থকা বুলি এতিয়া মই প্লেন মতে কাম কৰি গেলি হ'ল গাই তোক বেচিম দে টেনশ্যন ল'ব নালাগে আৰু তোৰ দাম কিমান হ'ব জানা 2 লাখ টকা 2 লাখ টকা তোক বেচি আছো দেউতে কি ওলাই কেনেকে নাই দেইছা দেউতে ডাঙৰ কথা এটা হৈছে কি ডাঙৰ কথা ভাই আমাৰ গাড়ীটোক মই যে বেচিম বুলি কৈ আছিলো তই নেবেচা আহিছা এটা মানুহে আমাৰ গাড়ীটো দেখি পেলাই 2 লাখ টকা দি আহিছি 2 লাখ টকা দি পেলাই বোলে কিনি নিব কি 2 লাখ টকা দিব আমাৰ গাড়ীটোক 2 লাখ টকা দিব 2 লাখ মই কথা পাতিছো মানুহৰ লগত কি আমাৰ গাড়ীটোক 2 লাখ টকা দি কিনি নিব 2 লাখ টকা দি কিনি নিব এতিয়া এই গৰুটো বেচা নেবেচা তন্দৰ ওপৰতে নিৰ্ভৰ কৰিব মই গা কান দিলোঁ কেনে বেছি নাই এই বুঢ়া গাড়ীটোক 2 লাখ টকা দিবা হ'লছি এনে আৰু চান্স পাম নেকি আমি আগত বাইবে নেবেচিলে মই বেচিম যা মাইকী মানুহটোক হ'ব দে ই মেলুই সঁচাই কয় না মিছাই কয় হা এই বুঢ়া গাড়ীটোক 2 লাখ টকা কোনে নৰিব কোনোবা দিয়া মানুহ আছে আম্বাছি দাক নহ'লে মেলুই আৰু এনাই ক'ব না কিন্তু এটা কথা হ'লি এই 2 লাখ টকাটো পোৱাৰ পাছত মোক ভাল চাই দামী এযোৰ পাটৰ কাপোৰ লাগিব আৰু এটা থুবা চাই নেকলেছ লাগিব হ'লি মায়ে আৰু দেউতে কিবাকে মেনেজ কৰিলোঁ গৰুটো বেচপাক গেলি এতিয়া 2 লাখ টকা দিয়া গ্ৰাহক ক'ত পাম এই বুঢ়া গাড়ীটোকতো কোনে 2 লাখ দি কিনি নিব 10,000 টকা দিয়াই তাত আছে কিবা এটা মাথা মাৰিব লাগিল মায়ে দেউতাক মেনেজ কৰিছোঁ যাতে গৰুটো বেচাৰ কাৰণে 2 লাখ টকাও গাঁত এটা আনিবই লাগিব কবাৰ পাৰাই নহয় কবাৰ পাই বিচৰি চ'চ মেলো ভাই চ'চ এই গাড়ীটোক 2 লাখ টকা দিয়া গাঁত এটা ক'ৰ পৰা আনিব পাৰা চ'চ আইডিয়া সঁচাকে মোৰ মাথাটো কিন্তু কম মাথা নহয় যদি এই প্লেনটো খাটাব পাৰো না এই গাড়ীটোক 2 লাখ কিয়া 10 লাখ টকা দি কিনি নিব মানুহ এতিয়া বাছ মই প্লেন মতে কাম কৰি কিনি হ'ল মোৰ ফাৰ্ষ্ট কামটো হ'ল এই গাড়ীটোক এটা থুগাকে ফটো মাৰা আৰু ফটো মাৰি এই ফটোটো ফেচবুকে হোৱাটছআপে পোষ্টাৰ চোষ্টাৰ বনাই চাই ৰয় শ্বেয়াৰ কৰি দিম আৰু তলত লিখি দিম এই গাড়ীটো হাগলি পইচা আলে এই গাড়ীটোক যিমানে খুৱাবি ই সিমানে হাগিব আৰু সেই হিচাপে পইচা পাবি এনকে লিখি চাই ৰয় শ্বেয়াৰ মাৰি দিয়াও কালিৰ পৰা গৰু কিনা মানুহ আমাৰ বাটত লাইন ধৰিব
আৰু এটা কাম কৰিম, আজি ৰাতি এই গাইটোক কেইটামান খুচৰা পইচা খুৱাই দিম। পইচাটো হজম নহয় বে, খালি পুৱা হাগাতেহে পইচাকেইটাও অলব। কিন্তু মানুহকেইটাক তেতিয়া দেখি দিব পাৰিম, এই চাওঁ আমাৰ গৰু হাগিলে পইচা হ'লে। আৰু মানুহগিলাই বিশ্বাস কৰি পেলাই এই গৰুটো 2 লাখ 10 লাখতো কিনি নিব। ইটাৰ প্লেন মতে কামত লাগলি হ'ল মই। অ' মোৰ মাই, ঐ চলিয়াত এইগিলা নাচা গিয়া মেলুৰ ফেচবুকৰ পোষ্ট। কি হলাই? কি দিছি ফেচবুকত? এটা গৰুৰ ফটো দিছি আৰু কেপশ্যনত কি লিখছি জানা, এই গৰুটোৱে হাগলি বোলে পইচা হ'লে। কিনো কহাই মেক চখলাই, এই মেলু ধকৰা মইনাটোৰো আৰু কাম বন নাই দেই, উল্টা পুল্টা কাম কিছুমান কৰি থাকে। ঐ চলিয়াত, ঐ মেলু অকল এই পোষ্টটো ফেচবুকতে নাই, সিটো পোষ্টাৰো চাপিছি, চাপি পেলাই চাৰিওফালে প্ৰচাৰ কৰি আছে। আৰু মই সুধাতে কৈছি সেইটো বোলে তান্দৰে গৰু, আজি এসপ্তাহমান হ'ল সেই গৰুটো হাগাতে বোলে পইচা ওলাই আছে, সেইকাৰণে সেই গৰুটো বেচবহি। যোনী বোলে দাম বেছি দেই তাক তাতে বেচবহি। মই সুধিলোঁ কিমান লাগিব, সি কৈছি 10 লাখ পালি দিব বোলে। কিনো কহাই, এটা গৰুৰ দাম 10 লাখ? ভাই মই কিন্তু কেছটো ভাল দেখা নাই দেই। তই ঠিক কথাই কৈছা, ডালমে কুছ না কুছ তো কালা হে। ঐ এটা কাম কৰোঁ যৌ, আমি মেলুৰে দেখি যাই পেলাই খবৰটো ভালকৈ লওঁ যৌ, কেছটো কি চলি আছে। ঠিক কথাই কৈছা, যাওঁ। ঐ চলিয়াত, এইটোৱে নেকি মেলুহঁতৰ হাগলি পইচা হ'লা গৰুটো? এইটোৱে। ঐ কি আই চলিয়াত, আজি দেখো আমাৰ ঘৰত কিনো আশা লাগাইছা, কেছটো কি? এই তহঁতৰ হাগলি পইচা হ'লা গৰুটো চাবা আহিছোঁ ৰ। ঐ এইগিলা সঁচাই না মিছাই মেলু, না তই এইগিলা নাটক কৰি আছা? এই ধকৰা মইনাত, মই এইগিলা নাটক কৰিম নেকি? তহঁতক প্ৰমাণ দেখি আছোঁ, অলপ সময় ৰখ, হাগলি দেখা পাবি, গবাৰৰ লগত দেখা থাকে পইচাও হ'লব। কিনো কহাই? অলপ সময় ৰখ, তহঁতে নিজ চকু দি চাই যাব পাৰিবি। এক্সকিউজ মি, এইটোৱে মেলু কলি তাহাঁতৰ ঘৰ নেকি? হেই গৰু কিনিবা গেলে কোনোবা ঘাঁহ খাইছে পাইছোঁ। ৰ দাদা ময়ে মেলু কৰিতে দিয়ক, আহক। মই যোৱাকালি ফেচবুকত পালোঁ তোমালোকৰ গৰুটো বোলে হাগিলে পইচা ওলাই। হয় আপুনি ঠিকে শুনিছে, আমাৰ এইটোৱে গৰু, এইটো গৰুৱে হাগিলে পইচা ওলাই। ঠিকে আছে বাৰু, কিন্তু মই এতিয়া কেনেকৈ বিশ্বাস কৰিম যে গৰুটোৱে হাগিলে পইচা ওলাই? হেই দাদা, আপোনাক সম্পূৰ্ণ বিশ্বাস দি আছোঁ। আপুনি ইয়াত 5 মিনিট থিয় হওক, আৰু গৰুটো হাগিবৰ হৈছে, হাগিলে আপুনি নিজে দেখিবলৈ পাব, গবাৰৰ লগত একেলগে পইচাও ওলাব। হয় নেকি? এয়া চাওক গৰুটো হাগিব ধৰিছে। এয়া চাওক হাগতে পইচা ওলাল। দেখিলে, আপোনাৰ সন্মুখতে পইচা ওলাল। মই কৈছোঁ নে আপোনাক মই সম্পূৰ্ণ বিশ্বাস দি দিম। যোৱাকালি অলপ ঘাঁহ কমকৈ খাইছিল গৰুটোৱে, সেইকাৰণে আজি অলপ পইচা কমকৈ ওলাল, কিন্তু আৰু যেতিয়া হাগিব আৰু পইচা ওলাব। বাহ কি আচৰিত। এতিয়া কোৱা কিমান দাম লাগিব গৰুটোত? মইতো এনেই 10 লাখৰ কথাই কৈছোঁ, কিন্তু আপোনালোকক বুলি অলপ কমত দিম দিয়ক। 10 লাখ হ'লে বহুত বেছি হৈ যায় দেখোন ভাইটি। এটা কাম কৰা, মই 5 লাখ টকা দিম, তাতকৈ ওপৰত দিব নোৱাৰিম দিয়া। যদি হয় 5 লাখত লওঁ গৰুটো। 5 লাখত মোৰো কম হয়, কিন্তু দিয়ক আপোনাক বুলি 5 লাখত দিলোৱে। আপুনি টেনশ্যন নল'ব, আপোনাৰ 1 মাহত 5 লাখ টকা উঠিব। দিয়া লৈ যাওঁ দিয়া গৰুটো। মেক্সকলাই কিবা এটা নাবদনাচৰ কথা হৈ গেলাই, গৰু হাগাতেও পইচা হ'লে। তো আই, মোৰ কিন্তু নিজ চকু দি দেখা এতিয়াও এতিয়া গেলি বিশ্বাসে হোৱা নাই। আমি বিশ্বাস কৰোঁৱে বা নকৰোঁৱে, তাতেনো কি হ'ল? ইফালেতো মেলুই লাখপতি হ'লে, তাক আৰু কোনি মাতে? চলিয়াত কি হলাই বেক? কুকুৰে চুকুৰে খেতাৰ ধৰি কেংগেৰা উৰি আছা? বহুত ডাঙৰ কথা এটা আহিছে। ডাঙৰ কথা? কি ডাঙৰ কথা ভাই? মেলুক টাউনত আজি বৈদ্য মাৰা দিলাক। কিনো কহাই, মেলুক টাউনত বৈদ্য মাৰা দিলাক? কিয় ভাই? যোৱা সপ্তাহত যে মেলুই তান্দৰ গৰুটো বেচলাক, হাগলি পইচা ওলা গৰুটো টাউনত এটা মানুহ তাত যে বেচলাক। হয় দে তাৰপিছত সেই গৰুটোই হাগলি পইচা নলে, মেলুই বুদ্ধি কৰিছিল। বুদ্ধি কৰিছে। মেলুই গৰুটো বেচাৰ আগা দিনা ৰাতি গৰুটোক কেইটামান পইচা খুৱাই দিছিল, আৰু 20 দিনা মানুহটো যেতিয়া আহিছিল, আহি পেলাই গৰুটো হাগাতে একেলগে পইচা ওলাইছি, আৰু মানুহটোৱে সঁচাই বুলি ভাবি পইচাও কিনি নিছি। আমিও দেখছোঁ পইচা ওলা। দেখিছিলোঁ দে। তাৰপিছত মানুহটোই গৰুটোক ঘৰক নি পেলাই খুৱাই মেলি খুৱাই, কিন্তু গৰুটো কেৱল হাগি থাকে, পইচা নলে। তাৰপিছত আচল কথা গম পালাক, আৰু আজি মেলুই টাউনক পুৱা কিবা কামত গৈছিল, য'তে থৈছি ধৰি পেলাই বেঠাক বোম মাৰা দিছি। হয় নেকি? বেচেৰা মেলুৰ লগত এইটোহে হ'ল। দে অন্যায় কৰি পইচা ইনকাম কৰিব খুজিলি, সেনা হ'বই দে। ইটা ক'ত আছে সি? তাক মেডিকেলত ভৰ্তি কৰিছি।
হয় নেকি য'তে যাওঁ একবাৰ খবৰে লৈ আহোঁ জহিৰ য'তে যো বেচেৰাৰ একবাৰ খবৰে লৈ আহোঁ যো বয়া হ'লেও লগৰে চলি না